নমস্কাৰ, নতুন এটা ৰেচিপিৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ আলুৰ চিপ, জ্বলা আলুৰ চিপ বনালোঁ। এতিয়া দেখাই দিওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া, ঘৰতে বনাব পাৰে হোটেলৰ দৰে। পুৰিয়া মচমচীয়া হয়, গুড়ি হৈ গৈছে। এই ধৰণে বনাই খাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে। এতিয়া খাই চাওঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। আলু চিপছৰ কাৰণে 4টা আলু লৈছোঁ, লোকেল আলু ঘৰৰ। ধুই ল'লোঁ, ধুই লৈ গুচাই লোৱা হ'ব। ধুনীয়াকৈ গুচাই ল'ম কাটাৰৰ সহায়ত। এই ধৰণে গুচাই লোৱা হ'ব। গুচাই লৈ মিহি মিহিকৈ কাটি লোৱা হ'ব। এতিয়া ধুনীয়াকৈ চাফা কৰি ল'ম, পানী ওলাই আলুত। চাফা কৰি ৰেডি কৰি লোৱা হ'ব। মেচিন লৈছোঁ 2টা আলু কাটা মেচিনত কাটি লোৱা হ'ব। এই ধৰণে পাতলা পাতলাকৈ কাটি লোৱা হৈছে। এতিয়া দেখাই দিছোঁ, ধুনীয়া হৈছে। বাকীকেইটাও কাটি লোৱা হ'ব মেচিনৰ সহায়ত। আলুৰ চিপছ সহজতে বনাব পাৰে। আলু চিপছ দোকানৰ দৰে কুৰকুৰীয়া মচমচীয়া হয়। ল'ৰা ছোৱালীক বনাই খুৱাব পাৰে। জ্বলা আলু চিপ বনাম আজি। এতিয়া গোটেইখিনি কাটি লোৱা হ'ব মেচিনৰ সহায়ত। এতিয়া ধুনীয়াকৈ কাটি লোৱা হ'ল। এতিয়া দেখাই দিছোঁ, শুকাই থোৱা হ'ব 1 ঘণ্টাৰ কাৰণে। ৰ'দত শুকাব পাৰে, নহ'লে এতিয়া ফেনৰ তলত শুকাই থোৱা হৈছে। কটনৰ কাপোৰ 2খন লৈছোঁ। ডলাখনত কটনৰ কাপোৰ কেইখন দি তাৰ ওপৰত আলুৰ চিপছ কেইটা দি দিয়া হৈছে। 1 ঘণ্টাৰ কাৰণে শুকাই থোৱা হৈছে। পানীখিনি যাবলৈ দিছোঁ। ৰ'দতো দিব পাৰে, ৰ'দত দিলে আধা ঘণ্টামান থ'লেই হ'ল। ফুল ৰ'দ পালে জল্দি পানীখিনি নোহোৱা হৈ যাব। এতিয়া মছলাখিনি বনাই ল'ম। জ্বলা আলু চিপ বনাম। শুকান জলকীয়া লৈছোঁ 2টা, জিৰা দিছোঁ অলপ, গোটা ধনিয়া দিম। গোটা ধনিয়া দি দিওঁ অলপ। এতিয়া অলপ সময় ভাজি লোৱা হ'ব গোটা মছলাখিনি। জলকীয়া, জিৰা, ধনিয়া ভাজি লৈছোঁ। নিমখ দিছোঁ সৰু চামুচেৰে 2 চামুচ। ৰঙাকৈ ভাজি ল'ম। ভাজি লৈ মিক্সাৰ মেচিনত গুড়ি কৰি লোৱা হ'ব বেটাৰখিনি। এতিয়া লৰাই দিছোঁ, ধুনীয়াকৈ ভাজি লোৱা হ'ব। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ মছলাখিনি। এতিয়া আলুখিনি চাইছোঁ, পানী নোহোৱা হৈছে অলপ। এতিয়া বাতি এটাত ৰাখি লোৱা হ'ব ভাজিবলৈ কাৰণে। গোটেইখিনি ৰাখি ল'লোঁ, পানী নোহোৱা হৈছে পৰিমাণটো। এতিয়া মছলাখিনি গুড়ি কৰি ল'ম। প্ৰথমে জলকীয়া গুড়ি, ধনিয়া গুড়ি, গৰম মছলা দি দিছোঁ একেলগে মিক্সাৰ মেচিনত। গোটা মছলাও দিয়া আছিলে, একেলগে গুড়ি কৰি লোৱা হ'ব। ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ, পাউডাৰ বনাই ল'লোঁ। এতিয়া বাতি এটাত উলিয়াই ল'লোঁ মছলাখিনি। এতিয়া গেছটো অন কৰি দিলোঁ, কেৰাহীটো বহাই দিলোঁ। গৰম হোৱাৰ পিছত ৰিফাইন অইল দি দিয়া হ'ল আধা লিটাৰমান। ফুল গৰম হ'লে আলু চিপছ কেইটা ফ্ৰাই কৰি লোৱা হ'ব। কাটি থোৱা আলু চিপছখিনি এটা দি চাইছোঁ, ধুনীয়াকৈ ওপৰলৈ উঠিছে। এতিয়া গোটেইখিনি দি দিয়া হ'ব। ধুমাধাৰ গৰম হ'ব লাগে তেল, তেতিয়া দিব লাগে আলু চিপছ কেইটা। কুৰকুৰীয়া মচমচীয়া হয়, ধুনীয়া হয়। তেতিয়া দোকানৰ দৰে হ'ব। গৰম তেলত ফ্ৰাই কৰিব লাগে। এতিয়া লৰাই দিছোঁ যাতে গাত লাগি নধৰে আলুখিনি। এনেকৈ লৰাই দিব লাগে এটা এটাকৈ, ফুলি উঠিব তেতিয়া ধুনীয়াকৈ। এই ধৰণে 5-6 মিনিটমান লাগিব ভাজোঁতে, বেছি সময় নালাগে গৰম তেলত দিলে। অলপ ৰঙচুৱা হ'লে উলিয়াই লোৱা হ'ব। কম কমকৈ ফ্ৰাই কৰা হৈছে আলু চিপছখিনি, একেলগে দি দিয়া নাই, কমাই কমাই ফ্ৰাই কৰিব লাগে। এতিয়া মচমচীয়া কুৰকুৰীয়া হ'ব। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব। এতিয়া গোটেইখিনি উলিয়াই ল'লোঁ, বাকী থকাখিনিও দি দিয়া হ'ব। কম কমকৈ 3বাৰ ফ্ৰাই কৰিম। একেলগে দি দিছোঁ। এতিয়া হেতাখনে লৰাই দিছোঁ যাতে গাত লাগি আছে
এনেদৰে লৰাই দিব লাগে, তেতিয়া খোল খাই যাব আলু চিপ্ছকেইটা। এতিয়া পাল্টি কৰি দিছোঁ। ধুনীয়াকৈ ৰঙচুৱা হ'লে উলিয়াই ল'ম আকৌ। বেছি সময় নালাগে, এই ধৰণে সোনকালে বনাব পাৰে আলুৰ চিপ্ছ। এতিয়া ভাঙি দেখাওঁ। মচমচীয়া কুৰকুৰীয়া হৈছে, গুড়ি হৈ গৈছে, এই ধৰণে বনাই খাব পাৰে। এতিয়া উলিয়াই লোৱা হ'ল, বাকী থকাখিনিও একেধৰণে ফ্ৰাই কৰি লোৱা হ'ব। বাকী থকাখিনিও উলিয়াই লোৱা হ'ল, ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া উলিয়াই লোৱা হ'ল, একেলগে ৰাখি দিলোঁ, ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম 2 মিনিটমান। এতিয়া ভাঙি চাওঁ, কুৰকুৰীয়া মচমচীয়া হ'ব, গুড়ি হৈ গৈছে। এতিয়া প্লেটত উলিয়াই ল'ম, অলপ সময় ঠাণ্ডা হোৱাৰ পিছত। মছলা সানি লোৱা হ'ব, জ্বলা আলু চিপ বনাম। জলকীয়া গুড়ি বেটাৰখিনি দি দিয়া হ'ল, ধনিয়া জলকীয়া গুড়ি একেলগে মিক্স কৰি লৈছিলোঁ, নিমখ মছলা বেটাৰখিনি ভালদৰে মিক্স কৰি লোৱা হ'ল। জ্বলা আলু চিপ বনোৱা হৈছে, জলকীয়া গুড়ি দিয়া হৈছে বেছি, গোটা জলকীয়া, ধনিয়া, পেকেট মছলা গোটেইখিনি দি মিক্স কৰি লোৱা হ'ল। ঘৰত সহজতে বনাব পাৰে এই ধৰণে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নতুনকৈ যোনে যোনে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।